নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ নিশ্চয় ভালে আছে। তো বন্ধুসকল, পুনৰ অন্য এটি ভিডিঅ'তে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, বৰ্তমান আহি উপস্থিত অতীতৰ দেৱদাৰু নগৰ আৰু বৰ্তমানৰ অভয়াপুৰী, আৰু এয়া দেখি আছে ৰাজবাৰী। গতিকে দুনত এণ্টাৰ প্ৰৱেশ কৰা নিষেধ। তো আপোনালোকক বাহিৰৰ পৰা দেখুৱাই আছোঁ, আৰু কেমেৰামেনত আছে আজি আমাৰ গাঁৱৰ এজন ফ্ৰেণ্ড। আজি আপোনালোকক অভয়াপুৰীৰ কিছু দৃশ্য দেখুৱাম, গতিকে ভিডিঅ'টো স্কিপ নকৰি একেলগে চাই থাকিব। বন্ধুসকল, যিহেতু ইয়াৰ ৰাজবাৰী নিজস্ব সম্পত্তি, ভিতৰলৈ প্ৰৱেশ কৰা নিষেধ, সেয়েহে আপোনালোকক বাহিৰৰ পৰাই দেখুৱাই আছোঁ। অভয়াপুৰী নগৰখনৰ পূব দিশত ডুমুৰীয়া নামৰ এখন ঠাই আছিল বুলি জানিব পাৰি। ৰজা বিজিত নাৰায়ণে 1471 চনত এই ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। কিন্তু 1897 চনত অসমত যেতিয়া ভূমিকম্প হৈছিল, তেতিয়া এই ঠাইখন ধ্বংসপ্ৰাপ্ত হোৱাৰ ফলত দেওহাটীলৈ স্থানান্তৰ কৰা হয়। বন্ধুসকল, অতীতত হেনো এই পুখুৰীটোত ৰজাসকলে গা ধুইছিল, সেয়ে ৰজাপুখুৰী বুলি জনা যায়। যিহেতু পুখুৰীটোৰ চাৰিওকাষ ফুল ভাল লগা গছেৰে আৱৰি ৰাখিছে, সেয়ে পুখুৰীটোৰ চাৰিওকাষ চাবলৈ অতিকৈ ধুনীয়া হৈ পৰিছে। পুখুৰীটোত মাছ ধৰা নিষেধ বুলি জাননী দিয়া হৈছে। যদি কোনোবাই মাছ ধৰে তেন্তে আইনৰ ব্যৱস্থা ল'ব বুলি জাননীত লিখি দিয়া হৈছে, আৰু লগতে পুখুৰীটোৰ ইয়াত যিমানবোৰ ফুল আছে, ফুলবোৰ ছিঙা বুলিও নিষেধ কৰি দিয়া হৈছে। বন্ধুসকল, ইয়াত আছে আমাৰ সুদাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি। ডাঙৰকৈ ইয়াতে প্ৰতিচ্ছবি বনাই থোৱা হৈছে, আৰু যেতিয়া ভূপেন হাজৰিকাৰ জন্মতিথি মৃত্যুতিথি হয়, তেতিয়া ইয়াতে চাকিবন্তি জ্বলোৱা হয়। এইবোৰ ধুনীয়া ধুনীয়া ফুলনি গছ, ইয়াত আহি ধুনীয়াকৈ ফটো উঠিব, কিন্তু ফুলবোৰ নিচিঙে দেই। ৱাও, OMG। ৰাজবংশৰ ৰাণী অভয়াশ্বৰীৰ নামেৰে নগৰখনৰ নাম অভয়াপুৰী ৰখা হৈছিল। তো বন্ধুসকল, ইমান ৰ'দৰ মাজতো হঠাৎ বৰষুণ দিবলৈ আৰম্ভ কৰিলে। চাওক বতৰটো, মানে বতৰৰ পৰিস্থিতি কোৱা নাযায়, হঠাৎ চেঞ্জ হৈ যায়। যিহেতু দেৱদাৰু গছেৰে পৰিবেষ্টিত, সেয়েহে এই ঠাইখনক দেৱদাৰু নগৰীয় বুলিও কোৱা হয়।
এইখন হল অভয়াপুৰী মহাবিদ্যালয়, যিখন মহাবিদ্যালয়ত মই বৰ্তমান পঢ়ি আছো। এইখন হল অভয়াশ্বৰী হায়াৰ ছেকেণ্ডাৰী স্কুল। বন্ধুসকল, এয়া হল অভয়াপুৰী মেইন টাউন। এয়া হল মদন কামদেৱ বিগ্ৰহ। এই মদন কামদেৱ বিগ্ৰহ পাবলৈ হ'লে অভয়াপুৰী টাউনৰ উত্তৰ ফালে সোমাই আহিব লাগিব।